জেঠ মাহত আম পকে ভাদ মাহত তাল পকে নহয় জানো হেল্ল' এভৰিৱান পাপৰি দা এক্সপেৰিমেণ্টেল কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল ভালে নিশ্চয় আজি মই তাল পিঠাৰ খুব সুন্দৰ এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ খুবেই হেলদি টেষ্টি আপোনালোকে শেষলৈকে চাওক ভিডিঅ'টো খাবলৈ খুবেই সোৱাদ লগা হৈছিলে আৰু মই খুব কম তেল ব্যৱহাৰ কৰিছোঁ ইয়াত গতিকে এই পিঠাকেইটা খাবলৈ অত্যন্ত সোৱাদ লগাৰ লগতে অত্যন্ত হেলদি বুলি ক'ব পাৰি মই এই তালটো প্ৰথমতে বাকলি গুচাই ললো একদম খুব পকা তাল আৰু ৰংটো চাওক কি ধুনীয়া হৈছে এতিয়া মই এই তালটোৰ ভিতৰত তিনিটা গুটি পাম এতিয়া মই এই তিনিটা গুটি উলিয়াই ললো আৰু মই 3 ঘণ্টা 4 ঘণ্টা মান সময় মই অকমান চূণ পানীত এই তালৰ গুটিকেটা জিকাই থৈ দিম কিয় জিকাইছো গম পাইছেনে কাৰণ তালৰ সোৱাদ তিতা হয় আৰু এয়া মই এচামুচৰ আধা চামুচ চূণ মিহলাইছো চূণ এই কাৰণেই মই মিহলাইছো কাৰণ তালৰ তিতাটো তেতিয়াহে যাব তালখিনি জিকাই থোৱা প্ৰায় 3 ঘণ্টা হৈ গ'ল এতিয়া মই এইখিনি এখন বাঁহৰ চালনীৰ সহায়ত চালি ল'ম চাওঁ কিমান ৰস ওলায় তালৰ গুটিকেটা জিকাই থোৱা মোৰ প্ৰায় 3 ঘণ্টা হৈ গ'ল এতিয়া মই এখন বাঁহৰ চালনীৰ সহায়ত ভালদৰে এই তালখিনি চালি ল'ম এয়া গোটেইখিনি মই ৰস উলিয়াই ললো এতিয়া মই এটা ডাঙৰ কাপৰ জোখেৰে এটা বাউলত মই এইখিনি তালৰ ৰস লৈছো আৰু এইখিনি মই এতিয়া সেই বাউলটোত ঢালি দিম এয়া এইদৰে মই ঢালি দিলো এতিয়া মই সৰু চাহ খোৱা কাপেৰে একাপ লৈছো সুজিটো মই অকমান মোটা সুজিটো লৈছো এয়া লৈছো একাপ ৰঙা আটাত যেহেতু ফাইবাৰ থাকে সেইকাৰণে ৰঙা আটাটো ললে খাবলৈ বেছি ভাল লাগে পিঠাটো এয়া একাপ জোখৰ লৈছো চেনি আপোনালোকে নিজৰ সোৱাদ মতে দিব পাৰে আৰু এয়া লৈছো 1 টিস্পুন সোডা আৰু এতিয়া মই দিম ইয়াত ড্ৰাই ফ্ৰুটছ ইয়াত আছে মোৰ কাজু তাৰ পিছত আলমন্ড আৰু কিশমিশ কেটামান আছে ইয়া মই কুটি লৈছো এয়া লৈছো চেৰি আৰু ইয়া মই লৈছো দালচিনি পাউডাৰ আপোনালোকে ইলাচিও দিব পাৰে এটো অপচনেল হয় নিজৰ চইচ মতে দিব আপোনালোকে এতিয়া চাও এয়া গুটেখিনি মই মিহলি কৰি লৈছো এইদৰে এতিয়া মই একাপ গাখীৰ লৈছো আৰু মই গাখীৰখিনি এতিয়া এই মিশ্ৰণখিনিত অলপকৈ ঢালি যাম একেবাৰে গুটেখিনি দি দিব নালাগে কাৰণ পনিয়াও হৈ যাব পাৰে হেকাৰণে অলপকৈ মিলাব যাতে একদম খুব পাতলু নহয় আৰু একদম ডাঠু নহয় এয়া এইদৰে গুটেখিনি মই অকনকৈ গাখীৰ দি মিলাই গৈছো এয়া একদম দেখিছেনে খুব পাতলু হোৱা নাই আৰু ডাঠু হোৱা নাই এতিয়া এইখিনি মই 5 মিনিট মান সময় ঢাকি থৈ দিম যেহেতু ইয়া সুজি আৰু আটা আছে গতিকে অকমান সময় ঢাকি থলে হি ফুলিব এতিয়া মই এখন আপাম ষ্টেণ্ডত এটুপাল এয়া দেখিছেনে কিমান কম তেল ব্যৱহাৰ কৰি মই পিঠাটো বনাম এতিয়া মাত্ৰ এটুপাল ৰিফাইন দিছো আপোনালোকে ঘিউ দিব পাৰে এইদৰে মই তেল দি পেলাই এতিয়া এডাল সিলিকন ব্ৰাছৰ সহায়ত এইখিনি মই ব্ৰাছ কৰি দিম মিহলাই দিছো মই এই তেলখিনি এতিয়া মই চামুচৰ সহায়ত এচামুচকৈ এই বেটাৰটো দি যাম একদম ওপৰলৈকে ভৰ্তি কৰি দিব নালাগে কাৰণ ফুলি আহিব এয়া চাওক এইদৰে চামুচেৰে এচামুচকৈ দি যাব একদম খুব কম সময়ত হয় আৰু খাবলৈ যে ইমানেই ধুনীয়া লাগে মই নিজে আচৰিত হৈ গৈছো কাৰণ মই ফাৰ্ষ্ট টাইম বনাইছো আৰু ইমান ভাল লাগিছিল খাবলৈ এয়া চাওক এতিয়া মই এখন টাৱাৰ ওপৰত এই আপাম ষ্টেণ্ডাল বহাই দিছো আৰু গেছৰ ফ্লেমটো মই একদম কমাই দিম ডাইৰেক্ট বহাই দিব পাৰে গেছত আপাম ষ্টেণ্ডাল কিন্তু ডাইৰেক্ট দিলে কি হয় বস্তুটো কেতিয়াবা নিখিজিব পাৰে কিন্তু পুৰি আহে সেইভাবে টাৱাত দিছো এটা একদম জুখত হৈ আহিব পিঠাখিনি আছাও কি ধুনীয়াকৈ ফুলি উঠিছে একদম কম সময় লাগে এতিয়া মই ব্ৰাছডালৰ সহায়ত অকমান তেল খানি দিছো আকৌ ওপৰত এয়া খুব বেছি 3 মিনিট সময় লাগে এতিয়া আকৌ এইডাল ইলুটি কৰি দিম মই পিঠাকেটা এয়া এতিয়া হৈ গল মোৰ এয়া প্ৰথম পিঠাকেটা এতিয়া মই হৈছে নে নাই মই চেক কৰি চাম এয়া হৈ গল মোৰ তাল পিঠা ৰেডি আৰু মোৰ যেহেতু বেটাৰ আৰু অকন বাকি আছে গতিকে মই বাকি কেটাও এইদৰে বনাই লম
মোৰ একদম ধুনীয়া ধুনীয়া কালাৰফুল তাল পিঠা ৰেডি হৈ গ'ল খুব কম তেল ব্যৱহাৰ কৰি মই কেনেদৰে এই তাল পিঠাকেইটা বনালোঁ আপোনালোকে দেখিলে নহয় গতিকে আপোনালোকেও খাওক এইদৰে কম তেল ব্যৱহাৰ কৰি একদম তেলত ডুবাই নাভাজিলেও হ'ল ঘিলা পিঠা বা বৰ পিঠা তেল পিঠা এইবিলাক আমি একদম তেলত ডুবাই ফুলাই ভাজোঁ খাবলৈও ভাল লাগে কিন্তু আজিকালি যিহেতু সকলোবোৰ হেল্থ কনচিয়াছ বহুতে তেলত ডিপ ফ্ৰাই কৰা বা তেলত ডুবাই বনোৱা বস্তু খাবলৈ নিবিচাৰে গতিকে এনেদৰে আপোনালোকে খাব পাৰে গতিকে খাওক তেনেকৈ ভাল লাগে খুবেই ধুনীয়া হয় খাবলৈ এতিয়া মই এইখিনি আমি সন্ধিয়া চাহৰ লগত খাম আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে একদম ঘামি গৈছোঁ এয়া ভাতো বনাই আছোঁ পিঠাও বনাইছোঁ লগতে ভিডিঅ' কৰি আছোঁ বহুত কষ্ট হয় গতিকে ভিউজ বা কোনোবাই ছাবস্ক্ৰাইব কৰিলে খুব ভাল লাগে আমাৰ কষ্টবিলাক সাৰ্থক হয় দেখিবলৈতো খুবেই ভাল লাগে খুব সহজতে বনোৱা যেন লাগে এটা ভিডিঅ' কিন্তু এখন ঘৰ চম্ভালি এজনী গৃহিণীয়ে যেতিয়া এটা এইখিনি কৰি ভিডিঅ' এটা বনাই আকৌ এডিট কৰিব লাগে বহুত কষ্ট হয় গতিকে আপোনালোকে চালে বা ছাবস্ক্ৰাইব কৰিলে বা ভাল কমেণ্ট দিলে আমাৰ ভাল লাগে আমাৰ কষ্টখিনি সাৰ্থক হয় আশা কৰোঁ আজি মোৰ তাল পিঠা ৰেচিপিটো নিশ্চয় ভাল পালে খুবেই খাবলৈ ভাল লগা এটা সুন্দৰ আৰু সহজতে হোৱা ৰেচিপি আপোনালোকে বনাই খাওক আৰু যদি মোৰ ৰেচিপিটো ভাল পাইছে প্লিজ শ্বেয়াৰ কৰক লাইক কৰক আৰু কমেণ্ট কৰক আৰু যিসকল নতুন বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলটো ফাৰ্ষ্ট চাইছে প্লিজ ছাবস্ক্ৰাইব কৰক তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ